ভয়ানক 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 কি ভয়ানক এতিয়া আপোনালোকে ভাবি আছে আকৌ কি ভয়ানকৰ কথা কৈ আছোঁ মই তো ভিডিঅ'টো আৰম্ভ কৰিলোঁ তো হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ তো ভাতকেইটা খাই মই বাহিৰলৈ গৈছোঁ আৰু ভাইটি এটা দৌৰি আহিছে মানে এনেকুৱা দৌৰি আহিছে কি ভয়ত মোক কৈছে ঐ দম ব'লাচোন আমাৰ ঘৰলৈ যাওঁ ময়ো বোলো কিয় কৈছে কিয় খাবলৈ ব'ল যাওঁ ময়ো গ'লোঁ সাপ চাবলৈ মানে কল্পনাই কৰিব পৰা নাছিলোঁ এনেকুৱা এটা সাপ মানে নেগুডাল দেখিছোঁ ইমান মোটা তো নেগুডাল যদি ইমান মোটা হয় তেতিয়াহ'লে কি সাপ পিছত গম পালোঁ এডাল অজগৰ সাপ অজগৰ আমাৰ গাঁৱত সৰুৰ পৰা ডাঙৰ হ'লেও এতিয়ালৈকে অজগৰ দেখা নাই তো মাতি দিলোঁ অৰুণদাক ফোন কৰি আহি গ'ল অৰুণদা ধৰি ল'লে ডিঙিতে থাপ মাৰি আৰু এতিয়া বাকীখিনি ভিডিঅ' আপোনালোকক দিছোঁ আপোনালোকে চাওক আৰু লাইক কৰিব মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ সাপডালটো ধৰি ল এতিয়া অজগৰ সাপডালটো ধৰি ল কি কৰিবা এতিয়া সাপডাল এটা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কোনোবা আহি আছে মাতিছে হয় তেওঁলোকক সমজাই দিবা ন ঠিক আছে তেওঁলোকক সমজাই দিম তেওঁলোকে ফৰেষ্টত এৰি দিব কাৰণ মই কোনো ধৰণৰ জীৱ মই হত্যা কৰি তাৰমানে বেয়া পাওঁ আৰু মই নধৰিলে হয়তো কোনোবা মাৰি দিলে হয় মাৰি দিয়াৰ কাৰণে এইটো এটা জীৱ এনেই গ'লে হয় সেইকাৰণে বৰ্তমান সাপডাল ইয়াতে থৈ দিছোঁ আৰু এতিয়া বৰ্তমান ফৰেষ্ট আহি আছে আৰু অহা পলম হৈছে তথাপিতো মানে ৱেইট কৰি আছোঁ বহু ৰাতি হৈ গ'ল আৰু বৰ্তমান ফৰেষ্ট আহি গ'ল মানুহ আহিছে দিব জানা নাম্বাৰ 1 ধক ববিটি নাটগাঁৱত মই দেখাই দিম একো ডেমেজ হোৱা নাই হাতেদি ধৰি আনিছোঁ আৰু দেখিছে গাঁৱৰ সকলোৱে ক'ব লাগিব তেওঁ হয় মানুহখিনি চাই দিয়কচোন
শেষত আমি তেওঁলোকৰ বস্তু মানে খাপডাল চমজাই দিলোঁ আৰু ফৰেষ্টৰ মানুহ আহিলে তেওঁলোকে খাপডাল লৈ গ'ল। তো আজিলৈ ভিডিঅ'টো বাই বাই, গুড নাইট। ৰ'বক, এতিয়াও গুড নাইট হোৱা নাই। তো প্ৰথমতে সেই মানুহজনক ধন্যবাদ দিয়ক, সেই মানুহজনক চেলুট দিয়ক, যিজন মানুহে সেই খাপডাল গাঁৱৰ পৰা ধৰি লৈছে। তো গাঁৱৰে মানুহ, তেওঁ আমাৰ অৰুণ দা হয়, আমাৰ দাদা হয় অৰুণ দা। তেওঁ যে ইমানখিনি ৰিক্সত যে তেওঁৰ খাপডাল ধৰিব পাৰিছে, তেওঁক এটা চেলুট, সকলোৱে ধন্যবাদ দিয়ক তেওঁ। কাৰণ আজি ফৰেষ্টক ফোন কৰিলোঁহে, ফৰেষ্টক কিমান সময় মূৰত আহিলে হয়। এতিয়া আমি ফোন কৰোঁতে, খাপডাল ধৰাৰ পিছতে ফোন কৰোঁতে আধা ঘণ্টা 1 ঘণ্টা। তো আধা ঘণ্টা 1 ঘণ্টালৈতো খাপডাল ৰখি নাথাকে আৰু সেই সাপটো মাৰিবলৈ কাৰো সাহস নাই। যি ডাঙৰ সাপ, সেই সাপটোৰ ওচৰলৈ কাৰো যাবলৈ সাহস নাই। সেই সাপটো যদি আজি জংঘলত সোমাই গ'ল হয়, তো পিছদিনাখনৰ পৰা গাঁৱৰ পৰিস্থিতিটো কেনেকুৱা হ'ল হয়। তো সেইকাৰণে সেই মানুহজনক চেলুট দিয়ক। অৰুণ দা, মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাক। তো এতিয়ালৈ বাই বাই, শুভৰাত্ৰি। নেক্সট ভিডিঅ'ত লগ পাম। গুড নাইট।